হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি লৈ আহিছোঁ এটা আচাৰৰ ৰেচিপি। সকলোৱে আচাৰ বনাবলৈ জানে, তথাপিও আমি কেনেকৈ বনালোঁ সেইটো আজি আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে অমৰাখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। তাৰ পাছত নিজৰ হিচাপ অনুসৰি কাটি ল'লে হ'ল। মই এনেদৰে দুফাল কৰি লৈ লৈছোঁ। তাৰ পাছত ধুনীয়াকৈ ইয়াত নিমখ দি এটা ৰাতিৰ কাৰণে এইখিনি ঢাকোন মাৰি থৈ দিম। এইফালে আকৌ মই আচাৰ বনাওঁ মিনি, আচাৰৰ কাৰণে যোগাৰ কৰোঁ মিনি। এইফালে ভণ্টিয়ে অমৰা অলপ খুন্দি দিলে, সেয়াও খালোঁ। আৰু এয়া চাওঁ, নেক্সট দিনাখন ধুনীয়াকৈ ইয়াৰ পৰা পানী ওলাই গৈছে আৰু ইয়াৰ ৰংটো সলনি হৈ গৈছে। পিছে আৰু এটা যে মই যিকোনো কাম এবাৰতে কৰিব নোৱাৰোঁ। এয়া চাওক, এইখিনি ভাবি আছোঁ যে এনেকৈ থ'লে হয়তো ডাঙৰ হৈ আছে আৰু অলপ কাটি লওঁ। কাটিয়ে পেলালোঁ। এয়া এনেকৈ আৰু সৰু সৰুকৈ কাটি ল'লোঁ। তাৰ পাছতে ইয়াত হালধি সানি এইখিনি অকণমান সময় ৰ'দত দি ল'লোঁ, যাতে ইয়াৰ পানীখিনি ধুনীয়াকৈ শুকাই যায়। তাৰ পাছতে এইফালে মই তেল অলপ গৰম কৰি তাত শুকাই থকা ধুনীয়াকৈ অমৰাখিনি দি দিলোঁ। আৰু ইয়াত মই কি দিছোঁ জানেনে? নিমখটো লাগিবই, লগতে দিছোঁ জলকীয়াৰ আচাৰ। এইখিনি আমি আগতীয়াকৈ কৰি থোৱা আছিল, অকল জাতি জলকীয়া তেলত দি থোৱা আছিল। মই তাৰে পৰাই 2-3 চামুচমান লৈ ইয়াতে মিহলি কৰি দিছোঁ। আৰু মই ইয়াত বেলেগ ধৰণৰ কোনো মছলা ব্যৱহাৰ কৰা নাই। এতিয়া এইখিনি কেইদিনমান ৰ'দত দি থাকিলেই ধুনীয়াকৈ খাব পৰা হৈ যাব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।